হ'ল ভোট জলকীয়া তাৰপিছত এয়া নেমু আৰু এয়া শুকান মচুৰ চাটনিটো যে গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। মই বহুত ভালে আছোঁ। এতিয়া ৰাতিপুৱা এতিয়া 6টা বাজিছে আৰু 6টাত শুয়ে আছোঁ যিহেতু কালি ৰাতি অলপ খোৱা দেৰি হ'ল, মানে লাইন নাছিলে, বহুত গৰম আছিলে, কিন্তু খোৱা অলপ দেৰি হ'ল। আৰু পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলকে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। ইমান দিনে বৰষুণ দি গোটেই অসমত বানপানী কৰি আজি পুৰা ৰ'দ দিছে। ৰ'দৰ পৰা মানে বাহিৰলৈ ওলাবই নোৱাৰে। চাওক কিমান ৰ'দ দিছে। আইচক্ৰীমো খাইছা, ফ্ৰুটিও খাইছা? হয় নেকি? মোক দিবানে? চকোবাৰ আইচক্ৰীম অৱস্থা নাই দেখোন। মানুহজনো বজাৰত গৈছিলে, আহিছে। কি আনিছা? এইটো ধুনীয়া বস্তু আনিছে। এইটো শুকান মাছৰ হয়, মানে শুকান মিছা মাছৰ চাটনি হয়। একো কৰিব নালাগে, ধুনীয়াকে খালেই হ'ল। উলিয়াই পেলাই পিয়াজ কাটি চব কৰাই থাকে এইটোত। আৰু আনিছে এইটো লাওবাগ খাম বুলি কৈছিলো নহয়, সেইকাৰণে আনিছে আৰু ঢেকীয়া। এইখিনি হ'ল ঢেকীয়া। ঢেকীয়া খাই কোনে কোনে ভাল পায় কবচোন দেই। ইমান আকৌ ফালি গ'ল। সেয়া হ'ল জলকীয়া লাগি যায় এনেকে গুচি আৰু এয়া নেমু আছে। আৰু নেমু এয়া আমি খাম এতিয়া পঁইতা ভাত। ইয়াৰ লগত নিমখ আছে, নিমখ অলপ লৈ লওঁ। তাৰপিছত এয়া ভাজি বুট আৰু আলু, এইটো হ'ল ভোট জলকীয়া। তাৰপিছত এয়া নেমু আৰু এয়া শুকান মচুৰ চাটনিটো যে এইটো পিঁয়াজ আৰু জলকীয়া দি একদম ধুনীয়াকৈ এতিয়া খাবহে লাগে আৰু সেইফালে খাই আছে অৰা। তাৰপিছত আমাৰ এইফালে এখেত रहा नहीं जाता तड़प ही খাই শেষ হৈ গ'ল। আজি যিহেতু বহুত গৰম পৰিছে, ভাবিলোঁ এনেকুৱা আজি ভাত খাওঁ। খাই কিনে তামাম টেষ্টি লাগিলে। গাহৰি পোৰা অকণ খোৱা হয়। আজি এটা নতুন ৰেচিপি দেখাম আপোনালোকক বনাই। সেইখিনি পিটিকি থৈ দিয়া আলু হয় আৰু এয়া বেটটো আনোতে ভাঙিয়ে গৈছে অলপ। এফালে কেৰাহীত অলপ তেল দি দিওঁ, ৰিফাইন তেল দি ভাজো। এতিয়া হ'ব চাগে ন। আৰু এফালে আলু এনেকৈ ধুনীয়াকৈ বেটত লগাই দিয়া হৈছে। লাহে লাহে পেটলৈ যায়গা থৰি দি বাট টাইম লাগে অলপ। এনেকৈ ধুনীয়াকৈ মানে তেলখন গৰম হ'ব দিব লাগে। এনেকৈ এটা হ'ল। গেছটো বহুত লেতেৰা হৈ গ'ল তেল পৰি। তেল কিন্তু তামাম লাগে দেই, তেল বহুত লাগে। নগাখন দি থাকক, গৰম হৈ যাব অকণ। মিলাই থাকে এনেকৈ সেইটো কেমেৰাটো পালো।
এই কৈছে ফুচকা বোলে এয়া ফুচকা এয়া নহয় বেড চপ বুলি ক'বা বেড টপ কোৱা কেনেকুৱা হৈছে খাই ভালে কিমান বহুত জানিছনে বনাব একদম কিমান পইচা দিবা এতিয়া প্ৰাইচ কিমান দিবা ভালে ঠিক আছে এতিয়া খাই ধুনীয়া লাগিছে গাইজ বোলে এতিয়া ময়ো খাই চাওঁ এতিয়া